তো বন্ধুসকল মোৰ খবৰ একেবাৰে বেয়া, মানে মনটো একেবাৰে ডেমেজ হৈ আছে। কাৰণ মোৰ ইউটিউবৰ যিটো মেইন চেনেল আছিলে, মেইন চেনেলটো মানে যোৱাকালি উৰি গুচি গ'ল। উৰি গুচি যোৱা নাই বাৰু, ইউটিউবতে আছে। ইউটিউবৰ ফালৰ পৰা ষ্ট্ৰাইক লগাই দিছে মোৰ চেনেলটোত। মানে কথাটো কি হ'ল যে মই ইউটিউবত যোৱাকালি ৰোজ ভিডিঅ' এটা আপলোড কৰিছিলোঁ। সেই চেনেলটোত আপলোড কৰাৰ ঠিক 1 ঘণ্টামান পিছতে মানে ইউটিউবৰ ফালৰ পৰা সেই ভিডিঅ'টো ৰিমুভ কৰি দিছে। কাৰণ তাত মই এটা সৰু ক্লিপ এটা দিছিলোঁ, সেই ক্লিপটোতে মোৰ ভুল হৈ গ'ল বাৰু। ক্লিপটো মই কাটি দিব লাগিছিল, বা ক্লিপটো মই যদি ব্লাৰ কৰি দিলোঁ হয় মানে তেতিয়া মোৰ একো নহ'লে হয়। এতিয়া মানে ফাৰ্ষ্ট টাইমৰ কাৰণে ষ্ট্ৰাইক লাগি গৈছে চেনেলটোত। তো ফাৰ্ষ্ট টাইমত লাগিলে একো নহয় চাগে। মই বহুত চেষ্টা কৰি আছোঁ, ট্ৰাই কৰি আছোঁ, কিন্তু মই চেনেলটো আনিব পৰা নাই বৰ্তমান। চেনেলটোত মানে কি হৈছে, এতিয়া মই একো পোষ্ট শ্বেয়াৰ কৰিব নোৱাৰোঁ আৰু একো ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ। হেক হোৱাৰ নিচিনা হৈ গৈছে, মানে কোনোবাই যেতিয়া হেক কৰে চেনেলটো, ঠিক তেনেকুৱা হৈ গৈছে। কিন্তু হেক হোৱা নাই, কোনো হেক কৰিব পৰা নাই। আজিৰে পৰা মই এই চেনেলটোতে ভিডিঅ' আপলোড কৰিম। তো এইটো ভ্লগ চেনেল হয়, নলবাৰীৰ ল'ৰা ভ্লগ। সেইটো চেনেলৰ নাম আছিল মোৰ নলবাৰীৰ ল'ৰা চেনেল, নলবাৰীৰ ল'ৰা। তো সেই নলবাৰীৰ ল'ৰা চেনেলটো মানে যদি মই ঘূৰাই আনিব পাৰোঁ আনিলোঁ, আৰু যদি নোৱাৰোঁ মানে এই চেনেলটোতে মই ভিডিঅ' আপলোড কৰি থাকিম আজিৰে পৰা। তো সকলো ভিডিঅ' ইয়াতে পাব। তো ৰোষ্টিং ভিডিঅ' ইয়াতে পাব, ভ্লগ ভিডিঅ'ও ইয়াতে পাব। গতিকে এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক প্লিজ। আৰু কি ক'ম, মানে এইখিনিয়ে ক'ব লগা আছিল। তো নতুন ৰোজ ভিডিঅ' আহি আছে, মানে এই চেনেলটোতে মই আপলোড কৰিম। দেৱালীৰ ৰোজ ভিডিঅ' এটা আহি আছে, তো সোনকালে চাবলৈ ৰেডি হৈ থাকক। তো আজিলৈ দিছোঁ, বাই।